অসমৰ খিলঞ্জীয়াৰ ভাগ্য নিৰ্ণয় হয়। 20 ছেপ্টেম্বৰৰ পৰা সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ নেতৃত্বত 4টা গোচৰৰ শুনানি আৰম্ভ হ'ব। স্বাধীনতাৰ 76 বছৰত প্ৰথমবাৰৰ বাবে সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠত অসম সম্পৰ্কীয় গোচৰৰ বিচাৰ হ'ব। আজিলৈকে অসমৰ কোনো গোচৰ সাংবিধানিক বিচাৰপীঠত হোৱা নাই। IMDT আইনখন বাতিল হৈছিল 3জনীয়া বিচাৰপীঠ। গতিকে এইটো অসমৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ কথা যে সাংবিধানিক বিচাৰপীঠে এই প্ৰথমবাৰৰ কাৰণে অসমৰ এই বিভিন্ন সমস্যাক লৈ এটা স্থিৰ সিদ্ধান্ত জাৰি কৰিব। সেই বিষয়কেইটা হ'ল এই বিচাৰ হ'ব নাগৰিকপঞ্জীৰ ভিত্তিবছৰ কি হ'ব, বিদেশী চিনাক্তকৰণৰ ভিত্তিবছৰ কি হ'ব, বিদেশীৰ সন্তানে নাগৰিকত্ব পাব নে নাই, 2014 চনলৈ বিদেশী ৰাষ্ট্ৰৰ পৰা অসমলৈ অহা বৈধ অবৈধ বিদেশীক নাগৰিকত্ব দিব পাৰিব নে নাই, ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ আধাৰত খিলঞ্জীয়া জনগোষ্ঠীসমূহক সুৰক্ষা দিয়া ইত্যাদি বিভিন্ন বিষয়ত চূড়ান্ত সিদ্ধান্ত হ'ব এই 5জনীয়া সাংবিধানিক বিচাৰপীঠত। বিচাৰ হ'ব 562/2012, 876/2014, 311/2015 আৰু 68/2016 নম্বৰ গোচৰ। 562/2012 নম্বৰ গোচৰত অসম সন্মিলিত মহাসংঘই 1955 চনৰ নাগৰিকত্ব আইন 1985 চনত সংশোধনৰ দ্বাৰা 6ক যুক্ত কৰি 1971 চনৰ 24 মাৰ্চৰ ভিতৰত পূব পাকিস্তানৰ পৰা পলাই আহি অসমত বসবাস কৰি থকা অবৈধ পূব পাকিস্তানী বিদেশীসকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা কাৰ্যই 5, 6, 14, 21, 29 আৰু 355 নং ধাৰা উলংঘা কৰাৰ আমি অভিযোগ উত্থাপন কৰিছোঁ। ইয়াৰ মূল গোচৰীয়া মই নিজে মতিউৰ ৰহমান আৰু আমাৰ সহযোগী গোচৰীয়া গোবিন্দ বসুমতাৰী। 886/2014 নম্বৰ গোচৰত নাগৰিকত্ব আইনত 6ক সংযুক্ত কৰাৰ বিৰোধিতা কৰাৰ লগতে 2003 চনত নাগৰিকত্ব আইনত 4ক যুক্ত কৰি নাগৰিকত্বৰ পঞ্জীয়ন আৰু জাতীয় পৰিচয় পত্ৰ প্ৰদান সম্পৰ্কীয় নিয়মাৱলী প্ৰত্যাহ্বান জনাই আমি 311/2015 নং গোচৰত 2003 চনত নাগৰিকত্ব আইন সংশোধন কৰি নাগৰিকত্ব আইনত 3ক যুক্ত কৰি অসমত জন্ম হোৱা সন্তান এটিৰ অভিভাৱকৰ এজন যদি ভাৰতীয় আৰু আনজন যদি অবৈধ বিদেশী হয় তেতিয়াও সন্তানক নাগৰিকত্ব লাভ কৰাৰ অধিকাৰ দিয়া হৈছিল এই সংশোধনীৰ জৰিয়তে। এইটো অসাংবিধানিক হিচাপে প্ৰত্যাহ্বান জনোৱা হৈছে আৰু এই গোচৰত গোচৰীয়া হ'ল অসম আন্দোলনৰ শ্বহীদ ৰূপক নাথৰ ককায়েক দীপক নাথ আৰু অসমৰ বিশিষ্ট ভাষাবিদ বিশ্বেশ্বৰ হাজৰিকা। 68/2016 নং গোচৰত বিদেশী আইন 1946ৰ অধীনস্থ বিদেশী হুকুম 1948 চনত সংশোধন কৰি 3ক যুক্ত কৰা, পাছপোৰ্ট আইন নিয়ম সলনি কৰা, নতুন নিয়ম যুক্ত কৰা ইত্যাদি ধৰণে 2015 চনৰ 7 ছেপ্টেম্বৰত এখন অধিসূচনা জাৰি কৰিছিল ভাৰত চৰকাৰে। আৰু তাৰ ভিত্তিতেই এই অধিসূচনাৰ জৰিয়তে পাছপোৰ্ট বা আন কোনো ভ্ৰমণ সংক্ৰান্তীয় নথি পত্ৰ নোহোৱাকৈ পাকিস্তান বাংলাদেশৰ পৰা অহা হিন্দু বিদেশী লোকক আৰু লগতে পাছপোৰ্ট বা আন কোনো ভ্ৰমণ সংক্ৰান্তীয় নথি পত্ৰ ম্যাদ উকলি যোৱাৰ পিছতো যিসকল পাকিস্তানী আৰু বাংলাদেশী লোক ভাৰতত আছে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিয়া হ'ব বুলি উল্লেখ কৰিছিল। আমি এই গোচৰটো তৰাৰ পিছত ইণ্টাৰেষ্টিং মাত্ৰ 3টা শুনানি হৈয়েই এই বিচাৰ ইয়াৰ চূড়ান্ত সিদ্ধান্তৰ কাৰণে 5জনীয়া সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল 2016 ৰঞ্জন গগৈ আৰু ৰোহিন্টন ফলিনাৰিমানৰ 2জনীয়া বিচাৰপীঠে। বিষয়টো বিচাৰাধীন হৈ আছে। বিচাৰাধীন হৈ থকা অৱস্থাতে মেজৰিটি আছে কাৰণেই পাৰ্লিমেণ্টত 2019ত মানে নাগৰিকত্ব সংশোধনী আইনখন প্ৰৱৰ্তন কৰিলে। এই আইনখন কিন্তু আজিলৈকে কাৰ্যকৰী কিন্তু হোৱা নাই। কিয় হোৱা নাই? যিহেতু মহাসংঘৰ গোচৰ আছে কনষ্টিটিউশ্যন বেঞ্চত। তাৰপিছত সমস্ত ভাৰত আৰু অসমেও নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে গোচৰ তৰি থৈছে। এইবিলাকৰো গোচৰ হ'ব। এটা গোচৰ হৈ গ'ল, তাৰপিছত মানে পৰৱৰ্তী তাৰিখ দিয়া নাই, এইটোও সোনকালে গোচৰ হ'ব। গতিকে এইটো এটা বহুত দুৰ্ভাগ্যজনক কথা যে এটা বিষয় সাংবিধানিক বিচাৰপীঠত থকাৰ পিছত চৰকাৰে মদমুক্তভাৱে
মেজৰিটি আছে কাৰণেই আইন এখন পাছ কৰি থৈছে, অথচ সেইখন ইমপ্লিমেণ্টো কৰিব পৰা নাই। গতিকে এই গোচৰটোত আমাৰ গোচৰীয়াসকল হ'ল বিশিষ্ট ব্যক্তি অসমৰ প্ৰণৱ কুমাৰ মজুমদাৰ, তেওঁ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তেজপুৰ চৰকাৰী ল'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডক্টৰ বিশ্বৰঞ্জন কলিতা অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক স্বাস্থ্য সেৱা বিভাগ, শান্তনু দাস বৰহাজল তেখেত উপদেষ্টা সোণোৱাল কছাৰী জাতীয় পৰিষদ আৰু চৈখোৱা হায়াৰ ছেকেণ্ডেৰীৰ তেওঁ এক্স প্ৰিন্সিপাল, মুকুন্দ চন্দ্ৰ গোস্বামী তেওঁ সত্ৰাধিকাৰ মায়ামৰা দিনজয় সত্ৰ চাবুৱা, ডক্টৰ যোগেশ্বৰ বৰা তেওঁ এক্স প্ৰিন্সিপাল মানে তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয় আৰু তেওঁ মুখ্য উপদেষ্টা ঠেঙাল কছাৰী জাতীয় সংগঠন, তুলসী বৰদলৈ প্ৰাক্তন সভাপতি তিৱা সাহিত্য সভা, জগত কামা প্ৰাক্তন সভাপতি নিখিল ৰাভা সাহিত্য সভা আৰু জনকলাল বসুমতাৰী অৱসৰপ্ৰাপ্ত আয়ুক্ত আয়কৰ বিভাগ। ইতিমধ্যে আমাৰ সাংবিধানিক বিচাৰপীঠৰ 5খন বৈঠক হৈ গৈছে, 2018 চনত 2খন আৰু তাৰ পিছত পৰ্যায়ক্ৰমে, আৰু এতিয়া 6 নম্বৰ বিচাৰপীঠ আৰম্ভ হ'ব 20 ছেপ্টেম্বৰৰ পৰা। ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় তেখেত হ'ল চিফ জাষ্টিচ অফ ইণ্ডিয়া, তেখেতৰ নেতৃত্বতেই শুনানি হ'ব আৰু তেখেতৰ লগত আন ন্যায়াধীশসকল হ'ল A.S. বোপান্না, M.M. সুন্দৰেশ, J.B. পাৰিৱালা আৰু মনোজ মিশ্ৰ। এই 5গৰাকী সাংবিধানিক বিচাৰপীঠত এই বিচাৰ হ'ব আৰু দীঘলীয়া বিচাৰ হ'ব আৰু এটা চূড়ান্ত ৰায়দান হ'ব। গতিকে আমি আশা ৰাখিছোঁ অসম সন্মিলিত মহাসংঘই, যিহেতু আমি সংবিধানত গণ্ডিৰ ভিতৰতে আমি সমাধান বিচাৰিছোঁ আন্তঃৰাষ্ট্ৰীয় নীতি নিৰ্দেশনাৰ ভিত্তিত, গতিকে আমি আশাবাদী যে অসমত এই বিদেশী সমস্যাটো লৈ বিভিন্ন ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠনে কিন্তু লেতেৰা ৰাজনীতি কৰি আছে। যি ধৰণৰ এটা পৰিস্থিতি অসমত চলি আছে, এইবিলাকৰ সৰ্বকালৰ কাৰণে অৱসান হ'ব, অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলৰ ভৱিষ্যত নিৰ্ণয় হ'ব। গতিকে আমি এইটো আশা কৰিছোঁ যে নিশ্চিতভাৱে সাংবিধানিক বিচাৰপীঠে দেশৰ সংবিধানক সন্মান জনাই, আন্তঃৰাষ্ট্ৰীয় নীতি নিয়মক সন্মান জনাই এটা ৰায় দিব, যাৰ জৰিয়তে অসমৰ খিলঞ্জীয়াসকল সুৰক্ষিত হোৱাৰ এটা ৰাস্তা আৰু নতুন পথ নিৰ্ণয় হ'ব।